হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ বুলি আশা কৰিছোঁ সকলো ভালে আছে আৰু আমি এতিয়া যাবলৈ বুলি ওলাইছোঁ লাচিত ঘাট বৰফুকন দেৱৰ আজি যিহেতু জন্মদিৱস তাৰ কাৰণে আমি অলপ ওলাই যাওঁ বুলি ভাবিছোঁ গতিকে আপোনালোককো দেখুৱাওঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু অলপকৈ দেখুৱাই থাকিম সকলোৱে চাব আমাৰ ফেৰী আছে 3টা বজাত আৰু ফেৰীখন সেইফালৰ পৰা 2:30ত আহে তাকে চাইছোঁ আহিছেনে নাই ওলাই মেলি যিহেতু ৰেডি হৈ আছোঁ আপোনালোকক লগতে অলপ দেখাই থাকিম আৰু এইফালে ইমান বালি ওলাইছে পানী অলপ যিহেতু শুকাইছে আৰু এইফালে এইখন জাহাজ আহি আছে আমি এখনতে যাম আৰু এইফালৰ পৰা 3টা বজাত যাব ফেৰীৰ পৰা নামিলোঁ আৰু এতিয়া আমি দুইজনী খোজকাঢ়িয়ে গৈ আছোঁ আৰু লাচিত ঘাটটো যিহেতু ওচৰতে আছে তাৰ কাৰণে খোজকাঢ়িয়ে যাওঁ ভালো লাগে আৰু এয়া ভণ্টি তাইও মানে ভিডিঅ' বনোৱাতে বিজি হৈ আছে তাইৰো এটা চেনেল আছে আৰু সকলোৱে চাবচোন এবাৰ দেই আমি এতিয়া ফাইনেলি লাচিত ঘাট পাই গ'লোঁ এইটোৱে হৈছে লাচিত ঘাট আৰু এয়াই হৈছে তেখেতৰ প্ৰতিমূৰ্তি পুণ্য অসম ভূমিৰ মহান বীৰ যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনলৈ 400 সংখ্যক জন্ম জয়ন্তীত যাচিলোঁ সশ্ৰদ্ধ প্ৰণিপাত তেওঁ আছিল অসম ৰাজ্যৰ নৱমজন ফুকনলুং 1671 চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্যবাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল তেওঁ আছিল অসম ৰাজ্যৰ নৱমজন ফুকনলুং 1671 চনত তেখেতে অসমীয়াৰ সেনাৰ দ্বাৰা বিশাল মোগল সৈন্যবাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে একেটা ৰাতিতে গড় বান্ধি নৰিয়াগাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন সত্ৰাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল বুদ্ধিমত্তা সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয়লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্মদিনটো প্ৰতি বছৰে 24 নৱেম্বৰত উদযাপন কৰা হয় লাচিত দিৱস হিচাপে A few moments later এতিয়া যাম ফেন্সি আৰু এখন চাওক কামাকাজি ৰিভাৰ ক্ৰুইজ ৰেষ্টুৰেণ্ট এবাৰ চোৱা এইফালে তোমাৰ ড্ৰেছটো ভাল লাগিছে চাওঁ তোমাৰ এই হেৰিটো এই তোমাৰ চেইনডালৰ লিংকটো দিবা ঠিক আছে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ভাল লাগে চাহ খাবা নেকি গাইছ এতিয়া আহি আছোঁ ম'ম' খাবলৈ বুলি ম'ম' চেণ্টাৰ বলক আমি ম'ম' খাওঁ ইমান দূৰ আহিলোঁ ম'ম' নাই বোলে যাওঁ ম'ম' নাপালোঁ সেইকাৰণে আমি এতিয়া আহিলোঁ আইচক্ৰীম খাম আইচক্ৰীম দিওঁ আৰু এয়া হৈছে ফেঞ্চি বজাৰ দেখিছেনে কিমান মানুহৰ ভিৰ এনি টাইম মানে মানুহ থাকিবই আৰু
জাষ্ট আহি পেলাই ঘৰ পালোহি আৰু আমি অলপ সময়ৰ কাৰণে গৈছিলোঁ গতিকে একো তেনেকৈ খাম বুলি ভাবিছিলোঁ খোৱা নহ'ল আৰু ম'ম' খাবৰ কাৰণে গৈছিলোঁ দোকানখনত ম'ম' খতম হৈ গ'ল সেইকাৰণে খোৱা নহ'ল আৰু এতিয়া ঘৰতে খাম আৰু নে কি কোৱা গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে আৰু শেষত কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ঠিক আছে আজিলৈ বাই বাই